ওপৰত বাৰু কেছ নাছিলে কিন্তু তলত নামোতে ন গাইছ চাওক না গাইছ ফাটি গৈছে এয়া চাওক তেখেতে কৈছে তাত একো ল'বলৈ বস্তু মানা কৰিছে কাৰণ তেখেতে তাত খোৱাটো বহুত বেছি তাত মানে অকণমান গণ্ডগোলীয়া টাইপ কিবা এটা ৰিক্সি আছে মানে সেইটো বহুত দূৰ চলেগা 30-40 কিলোমিটাৰ আগে দিনটো কামোৰ কি কামোৰ কি কামোৰ ন কি লাগিব বেটেৰী কালি তোমাক চাৰ্জ দিবলৈ কৈছিলে তুমি চাৰ্জ দিলে নিদিলা দিনটো তোমালোকে লগতে আহিলা এটা কেলে কাজিয়া লাগিছে গুড মৰ্নিং ফ্ৰম হামৰেন আৰু আমি যোৱাকালি থাকিলো হামৰেনত আপোনালোকে চালি মানে এনাৰ্জি নাছিলে মানে এনাৰ্জি একেবাৰে ডাউন আমি ৰাতি হোটেল ৰুম কিবা কিবি বিচাৰোঁতে বহুত সময় হৈ গ'ল প্ৰায় 9টামান বজাত আমি হোটেল সোমালো খাই মেলি এইটো হৈছে আমাৰ হোটেল ৰুম আপোনালোকে য'ত লাষ্ট ভিডিঅ' এণ্ড কৰিছিলোঁ তাত মানে বহুত বেছি দেৰি হৈ গ'ল সেইটো কাৰণে আমি ব্লগ কৰা বাইকখন ক'ত পাৰ্কিং কৰিছোঁ জানে তেল ডিপুত পাৰ্কিং কৰিছোঁ আমি মানে আহিলোঁ ইয়াতে আমি ৰাতিটো ষ্টে কৰিলোঁ দুটা ৰুম আমি ল'বলগীয়া হ'ল কাৰণ আমি 7জন আছিলোঁ লগত আজি আমি যাম Apsir Waterfall যোৱাবাৰ দেখিলে আপোনালোকে বিচাৰি নাপালোঁ গুগল মেপ সেইটো কাৰণে এবাৰ আমি এতিয়া হাৰ নেমাৰো আমি আৰু আজি একদম ফুল অন ধামাকা হ'ব কাৰণ আমি মেইন পইণ্টলৈ আমি গৈ আছোঁ আজি কাৰণ গাইজ আমি হাৰ মানি দিয়া ভকত নহয় একচুৱেলি আপোনালোকে জানিলেই আমি হাৰ মানি দিয়া একেবাৰে ভকত নহয় কাৰণ কালি নোৱাৰিলোঁ নাই কিন্তু আজি আমি যাই হেল্ল' গাইজ নমস্কাৰ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা ৱেষ্ট কাৰ্বি আংলং হৈছে হাৰমেনৰ এটা হেড কোৱাৰ্টাৰ আৰু য'ত আমি আজি ষ্টে কৰিলোঁ এইটো একচুৱেলি গেষ্ট হাউচ হয় আমি য'ত ষ্টে কৰিছোঁ তো গাইজ কথাটো কি হ'ল যোৱাকালি আছিলোঁ আমি এইটো হোমষ্টেতে খামচা হোমষ্টে গেষ্ট হাউচ হয় হোমষ্টে নহয় বিশেষকৈ বহুত বেছি ভোক লাগি আছে এতিয়া কিবা এটা খাবলৈ আহিলোঁ ইয়াতে ৰুটি খাইছোঁ আৰু ইয়াৰ পৰা আজি আমাৰ যিটো ডেষ্টিনেশ্যন হয় আমি সেইটো যেনেকেই নহওক আমি কভাৰ কৰিমেই অপলিংছ বঢ়িয়া কালিৰ পৰা যিটো যেনেকুৱা ৰাস্তাত আহি আছোঁ মজাই লাগি আছে অ'কে তো গাইজ ফাইনেলি আমি ওলাই দিলোঁ ইয়াৰ খামচা গেষ্ট হাউচ আপোনালোকে কণ্টেক্ট নাম্বাৰটো লৈ এবাৰ ফোন কৰি আহিব পাৰে হামৰেনক বাই বাই দি আজিৰ যাত্ৰা আৰম্ভ আমাৰ Apsir ৱাটাৰফললৈ আজি যাতে আমাৰ ডেষ্টিনেশ্যনটো পাওঁগৈ আৰু দেই আশীৰ্বাদ কৰিব আৰু ইয়াত ফিল আপ কৰিব লাগিব আৰু যোৱাকালি আপোনালোকে যিটো ভিডিঅ' চালে সেই ভিডিঅ'টো যিটো আমি ৰাস্তাৰে গৈছিলোঁ সেই ৰাস্তাটোৰে আমি গৈ আছোঁ আকৌ Apsir ৱাটাৰফললৈ খানা চানা খাই ল'লোঁ ধুনীয়াকৈ মানে ৰুটি খালোঁ আলু চব্জি খালোঁ আৰু পেট পুৰা ধুনীয়াকৈ ভৰ্তি হৈ আৰু গাইজ বাইকবিলাকৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল আপোনালোকে দেখিছে মানে ৰাস্তাৰ যিটো কণ্ডিশ্যন ন গাইজ একদম এক্সট্ৰিম কণ্ডিশ্যন আৰু আপোনালোকক দেখাই দিছোঁ চকাটো এইটো চাই লওক আৰু চেইনডাল মই ক্লিন কৰি আনিছিলোঁ এইটো কালাৰ বহি আজি এজনে গাইড কৰিব আমি সেইজনক লগত লৈ যাম আৰু ফাইনেলি সেই জেগাটো আহি পালোহি আৰু মানে তেখেতে কৈছে তাত একো ল'বলৈ বস্তু মানা কৰিছে কাৰণ তেখেতে তাত খোৱাটো বহুত বেছি তাত মানে অকণমান গণ্ডগোলীয়া টাইপ কিবা এটা ৰিক্সি আছে মানে সেইটো কথা ইজ দ্য ইণ্ট্ৰডিউচ আজি যিজন গাইড আছিলে মানে আমাৰ এইজনে গাইড হোৱাট ইজ দ্য নেম প্ৰতাপ টিমো ঠিক আছে আমাক এইজনে আজি ফুল্লি গাইড কৰিব মানে দুজন লৈ লৈছোঁ এইজনৰ আৰু তেওঁ ককাই ভাই না ঠিক আছে বঢ়িয়া আজি আমাৰ লোকেশ্যন খেলি মেলি হ'বলৈ নাই কাৰণ আমি ইয়াৰ লোকেল মানুহক লৈ লৈছোঁ পাৰ্ট 2 পাৰ্ট 3 যদি চোৱা নাই ডেচিশ্যনৰ লিংক দিয়া আছে আপোনালোকে গৈ এবাৰ চেক আউট কৰি ল'ব আৰু এইবিলাক ৰাস্তাত বাইক চলোৱা গাইজ মজাই বেলেগ কি ফিল পাই আছোঁ গাইজ কি ক'ম মই মানে যিটো অনুভৱ কৰি আছোঁ ন সেইটো মই ভাষাৰে একচুৱেলি আপোনালোকক বুজাব নোৱাৰিম ইমানেই ভাল লাগিছে মানে এই দিনকেইটা বহুত বেছি আচলতে মিছ কৰোঁ এনেকৈ যাতে ৰাইডবিলাক আমি কৰি থাকিবলৈ পাওঁ তাৰেই কামনা কৰোঁ সেইটোৱেই বিচাৰোঁ কাৰণ এই দিনবিলাক পুনৰ ঘূৰি নাহে আপোনালোকে যদি জীৱনত ভাবিছে কিবা এটা কৰিম ট্ৰেভেল কৰিম ব্লগিং কৰিম কৰক ন' প্ৰব্লেম দিছ ইজ এ মেমৰি আৰু এইবিলাক পাহাৰৰ ৰাস্তাত এইবিলাক ভিউ নাজাৰা চাই গৈয়ে মানে কিবা এটা মজা লাগিছে চাওক না গাইজ ভিউ চাওক কালি গাইজ যোৱা ৰাস্তা একচুৱেলি এইটোৱে আছিলে কিন্তু আমি পাৰ হৈ আৰু 30-40 কিলোমিটাৰ আগত ইমান দূৰ গুচি গ'লোঁ এতিয়া চাওক কিন্তু ৰাস্তাটো এইটো কালি এইডোখৰ গুচি গ'লোঁ পাৰ হয় थैंक यू वेरी मच कल ये सब पार के बहुत दूर चला गया 30-40 किलोमीटर आगे 30-40 तब तक तो वो मेघालय हाँ पहुंच गया ओह माय गॉड ओह भाई साहब
যেতিয়ালৈকে ভিউ পইণ্ট নাপাওঁগৈ ন গাইজ তেতিয়ালৈকে মনটো একচুৱেলি ভাল নালাগিব ফ্ৰী পাউডাৰ ফ্ৰী পাউডাৰ ফ্ৰী পাউডাৰ ফ্ৰী পাউডাৰ ভিউ চাওক না ভিউ Oh my god, this is heaven, man. Live your life, live your dream. Oh, you ain't ready to believe. ৰিজৰ্টখন চাইছিলোঁ যে এইখন নাম লেংগাৰ্ডিঙে হয় লেংগাৰ্ডিং কোনখন ৰিজৰ্ট আজি দেখাইছিলে ৰাতিপুৱা ফটো অঁ য়েছ য়েছ লেংগাৰ্ডিং আৰ্টিং লেংগাৰ্ডিং অ' মাই গড আৰু ইয়াতে এখন বাই চালিয়া ৰিজৰ্ট আছে লেংগাৰ্ডিং বুলি কয় Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises. আহি পাই গ'লোহি গাইজ লোকেশ্যন আৰু ইয়াতে কিবা এটা কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে আৰু ৱেট গাইজ অ'কে তো গাইজ কেছটো এনেকুৱা হৈ গ'ল মানে কি আমি যিটো লোকেশ্যনত আহিছিলোঁ সেই লোকেশ্যনটো একচুৱেলি এইটো লোকেশ্যন নহয় আমি বেছি এডভান্স গুচি আহিলোঁ আমি অকণ আকৌ বেগ হৈ গৈ আছোঁ আমি মানে গাইজ মেইনলি এই লোকেশ্যনটো দি এই ৰাস্তাত দি যাব লাগিছিলে কিন্তু আমি বহুত বেছি পাৰ হৈ গ'লোঁ এতিয়া আহি গ'ল অফ ৰ'ড ষ্টাৰ্ট লেটছ গো হিট ডাউন হে একচুৱেলি গাইজ থাই এপচি ৱাটাৰফলৰ যে ইমান ভিডিঅ' ইউটিউবত কম কি কাৰণে কম নিজে এবাৰ জাষ্টিফাই কৰক আপোনালোকে ৰাস্তাৰ কণ্ডিশ্যন এইটো কোন আহিব এইটো ৰাস্তাত সেয়া গোটেই দ গাত থাই এপচি ৱাটাৰফল লিখেগা মজা আগে চ' গাইজ পাই গ'লোহি ডেষ্টিনেশ্যন আৰু এটা সৰু ৱাটাৰফল ক্ৰচিং কৰিব লাগিব এটা সৰু ৱাটাৰফল ক্ৰচিং কৰি আমাৰ ডেষ্টিনেশ্যনলৈ যাব লাগিব এইটো ৰাস্তাৰ চ' গাইজ ফাইনেলি পাই গ'লোহি আমাৰ মেইন ডেষ্টিনেশ্যন আৰু ইয়াতে অকণমান চিলিং হৈ গ'লো ভিউ নাচাৰা ৱেট গাইজ মানে কমচে কম আপোনাৰ 6-7টাৰ ওপৰত বেছি ৱাটাৰফল আছে খালি বহুত বেছি কষ্ট হয় আৰু এটা ৱাটাৰফল আপোনালোকক সৰু সুৰা ৱাটাৰফল দেখাই আছোঁ আৰু ইয়াত গাটো ধুবলৈ বহুত বেছি মন আছিলে কিন্তু ধুব নোৱাৰোঁ বাট চাই লওক পানী বেছি সুত কাৰণে আপোনালোকে চাউণ্ড কোৱালিটি কেনেকুৱা আহি আছে নাজানো কিন্তু ইয়াৰ ভিউটো চাই লওক আৰু গাইজ ওপৰত বাৰু কেছ নাছিলে কিন্তু তলত নামোতে ন গাইজ চাওক না গাইজ ফাটি গৈছে এয়া চাওক এয়া অ' মাই গড গৈ আছোঁ তলৰ পৰা যি এটা বেলেগ ভিউ ন খালি একদম সাৱধানে আপোনালোকে খোজ কাঢ়িব লাগিব ইয়াত আল্টিমেট প্লেচ আৰু খোজ কাঢ়োতে গাইজ বহুত বেছি সাৱধান চাওক আৰু সদায় পাৰ্চনেল গাইড লৈ আহিব গাইজ নহ'লে প্ৰব্লেম আছে মেঘালয়া যিটো ৰোড ব্ৰিজ বুলি কয় ছেইম কণ্ডিশ্যনটো তেনেকুৱা তাৰমানে আমি যদি নামোতে অলপ সাৱধান নহওঁ ন ফাটি যাব এইবোৰ চাওক এইবোৰ একচুৱেলি গছ হয় গছৰ পৰা শিপাটো যিটো ওলাই আহিছে সেইতেদি এটা ৰাস্তা বনাই দিছে বহুত ডেঞ্জাৰ ট্ৰেকিং গাইজ বহুত ডেঞ্জাৰ ট্ৰেকিং বুলি ক'ব লাগিব এইটো আৰু জীৱনৰ ফাৰ্ষ্ট এনেকুৱা ইমান ডেঞ্জাৰ ট্ৰেকিং কৰিছোঁ আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু আপোনালোকে যদি ভাল গ্ৰিপ থকা বুট পিন্ধি নাহে ন গাইজ ফাটি যাব পুৰা ফিল্ডিং লাগে টাৰ্জেন ভয় লাগতা হে কিয়া পৰি যা अरे भाई लोग आओ रे अरे ये वाला गाइस वाटरफॉल व्यू 3 2 1 go পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা নাৰী হিয়াৰ ৰচনা
আৰু এই ৰিভাৰখন হৈছে কাৰ্বি লাংপি নদী ন কাৰ্বি লাংপি নদী এখনে হৈছে একদম চাওক না গাইছ ক'ত আছো নজৰ হাতী তো দুৰ্ঘটনা ঘটি তো আমি বাৰু গাইছ ভিডিঅ' বনাইছোঁ কোনো কেছ নাই ই জাষ্ট ট্ৰেভেলিং ভাল পায় সেইবাবে এই কষ্ট হ'লেও সেই ফিল লৈ আছে আমি অসমতে আছো অসম জয় আই অসম দিনটো কামুৰি থাকিবা ন কি কাম দিনটো কামুৰি কি কামোৰ কি কাম লাগিব বেটেৰী কালি তোমাক চাৰ্জ দিবলৈ কৈছিলে তুমি চাৰ্জ কেলে নিদিলা দিনটো তোমালোকে লগতে আহিলা এটা কেলে কাজিয়া হৈছে ই বহুত বেছি কৰে ই দাদা কি নেকি লগতে আহিলা কেলে কাজিয়া হৈছে হ'ব দিয়া चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তো গাইজ আপোনালোকে ভুল নুবুজিব আমাৰ মাজত কেতিয়াও কাজিয়া হোৱা সম্ভাৱনাটো নাই আমি এইটো জাষ্ট ফকিং তো গাইজ টাইপচি ৱাটাৰফল এয়াই আছিলে আপোনালোকক যিমান পাৰোঁ দেখালোঁ বহুত হাৰ্ড ৱৰ্কৰ মাজে আপোনালোকক দেখালোঁ আৰু এই আঁৰৰ ব্যক্তি আমাৰ দুজনে আছে আজি আমাক এই কামটো ছাকচেছফুল কৰাৰ থেংক ইউ ছ' মাছ এওঁলোক দুজন নথকা হ'লে চাগে আমি এই জেগাটো আপোনালোকক দেখাব নোৱাৰিলোঁ হয় থেংক ইউ Yes, very thank you so much. Please do visit and come and explore that. Yes. In Karbi Anglong. Yeah. Best Karbi Anglong. Yes. Karbi Anglong is Best place. Very unexplored. Ekdom. Unexplored বুলি ক'ব লাগিব guys. Unexplored. মানে আমি একদম মানে ভবাই নাছিলোঁ যে এনেকুৱা এটা আমাৰ অসমতো জেগা আছে আপোনালোক যিমান পাৰোঁ সিমানে দেখা ল'ব চেষ্টা কৰিলোঁ বহুত বেছি হাৰ্ড ৱৰ্ক হ'ল আৰু এতিয়া আমাৰ বাইক উঠাওঁতে গাইজ ফাটি যাব এনেকুৱা খাৰা আপত আমি বাইক উঠাব লাগিব আজি মানে কি বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ এতিয়া এটা কথা কি মানে এইটো চাইডে মেঘালয় এইটো চাইডে আছাম মানে আছাম আৰু মেঘালয়ৰ মাজত আছে হাই এপচি ৱাটাৰফল আৰু দেখিলে ড্ৰোন শ্বটো দেখালোঁ আমাৰ বহুত বেছি হাৰ্ড ৱৰ্ক কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰিব লগা আৰু নতুন ভিডিঅ' নতুন জেগালত টিল দেন টাটা বাই জয় অসম ধন্যবাদ আৰু এটা লগ পাম ধামাকা ভিডিঅ'ৰ সৈতে আজিলৈ বাই